Second day in Guwahati. নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ গুৱাহাটীত সেকেন্ড ডে হয় আৰু আজি আমি মানে টাউনত যোৱা নাই, এফালে আমি টাউনৰ ফালে যোৱা নাই। আমি আজি হাল্লা হুল্লাত নহয়, আজি একদম নিজান পৰিৱেশত আহিছোঁ, য'ত নেকি এখন এটা দেখিছে সুন্দৰ এখন স্কুল আছে। এইটো এটা পাহাৰৰ এটা ওপৰ চাইড, এইটো হৈছে পাহাৰৰ ওপৰ হয় আৰু পাহাৰৰ ওপৰত এইখন এখন স্কুল আছে আৰু য'ত নেকি এই স্কুলখনৰ চাৰিওফালে আপোনালোকে দেখিবলৈ পাইছে কি সুন্দৰ এটা বেকগ্ৰাউণ্ড, সুন্দৰ এটা চাউণ্ড। চাওক আজি এইটো ৰুমৰ ভিতৰতে এনেকৈ সোমাই থকা হ'ল আৰু কলৈকো ওলাই যোৱা নহ'লে আৰু ৰাতি শুল কাৰণে দিনত শুই থকাই হ'ল আৰু আজি গুৱাহাটীত 3 নম্বৰ দিন অকল শুওঁতেই গুচি গ'ল। গুৱাহাটী যে হিলি প্লেচ বুলি ক'ব লাগিব এতিয়া যি দেখিছোঁ, মাজে মাজে সমতল আছে অলপ আৰু বেছিখিনি হিলি প্লেচ। বহুত বাট আছে মানে, এইবোৰ মৌ তই ভাত খাৱ নে নাখাৱ দৰকাৰ নাই, তোক মহে খাবই। ভাল লাগিছে বৈ। গৈছোঁ ব'লক। বাৰ ভাগ একদম খং উঠি গৈছে, আমি ফটো মাৰি আছোঁ, চাবলৈ ৰৈ আছোঁ। ব'লক আৰু খং উঠিছে। আজি আৰু ইয়াতে আৰু মানে ওচৰতে তললৈ গ'লে ক'ত পায়? এইখন হৈছে ৰাজেন্দ্ৰ কলিতা বিদ্যাপীঠ হাইস্কুলত আছোঁ। তো এই ৰাজেন্দ্ৰ কলিতা বিদ্যাপীঠ হাইস্কুল ইয়াতে আছে আৰু এইখন কি বুলি কয় ঠাইখনৰ লিচু বাগান ৰোড। চাওঁ কি ধুনীয়া প্লেচ। ইয়াতো মানে আপোনাৰ এনেকৈ ফুৰিবলৈ বুলিব, ইয়াত আৰু খেলা ধূলা কৰিবলৈ ফিল্ড চিল্ড বুলিবলৈ জেগা নাই আৰু এইখনেই যি ফিল্ড আৰু ইয়াতে ক্ৰিকেট খেলিবলগীয়া হ'লে ইয়াতে খেলিব লাগিব, বল তলত পৰিবই আৰু চেচ আৰু। মজা লাগিছে চাওক। সেকেন্ড ডে ইন গুৱাহাটী। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ গুৱাহাটীত সেকেন্ড ডে হয় আৰু আজি আমি মানে টাউনত যোৱা নাই, এফালে আমি টাউনৰ ফালে যোৱা নাই। আমি আজি হাল্লা হুল্লাত নহয়, আজি একদম নিজান পৰিৱেশত আহিছোঁ, য'ত নেকি এইখন এটা দেখিছে সুন্দৰ এখন স্কুল আছে। এইটো এটা পাহাৰৰ এটা ওপৰ চাইড, এইটো হৈছে পাহাৰৰ ওপৰ হয় আৰু পাহাৰৰ ওপৰত এইখন এখন স্কুল আছে আৰু য'ত নেকি এই স্কুলখনৰ চাৰিওফালে আপোনালোকে দেখিবলৈ পাইছে কি সুন্দৰ এটা বেকগ্ৰাউণ্ড, সুন্দৰ এটা চাউণ্ড। চাওক দেখুৱাইছোঁ কি মজা বেকগ্ৰাউণ্ড। চানটো এইফালে আছে, দেখিছে সেইটো হৈছে বেলি ডুবু সময় হৈছে আৰু এজনে একদম মোবাইল। ইয়াতে সেই গছপুলি ৰুইছে চাইডে এতিয়া যে নতুনকৈ গছপুলি ৰুবলৈ দিছিলে, এইখিনি গছপুলি ৰুইছে স্কুলখনত। আৰু সেইটো চাইডে সেই বাহঁতে আৰু সেইটো ভাগিন দুইটা খেলি আছে। চটৰ ওপৰতে আইতাজনী বহি আছে, দেখিছেনে? বিশেষকৈ দেখিবলৈ নাৰিকল গছবিলাক ইয়াত বেছিকৈ দেখিছোঁ। এই নাৰিকল গছ অকল নাৰিকল গছ দেখিছেনে? বহুত আছে, নাৰিকল, তামোল। আৰু এই যে মই ইয়াত থিয় হৈ আছোঁ, এইফালে যদি আমি নামি গুচি যায়, মই কেমেৰা দি দেখুৱাইছোঁ, দেখিছেনে? পৰিবলৈ হ'লে চেচ আৰু হাত ভৰি চব ভাগি তলত পৰিবগৈ, ধৰিবলৈও একো জেগা নাই। এতিয়া আমি উভতি আহিলোঁ, তাৰপৰা উভতি আহিলোঁ। তো আকৌ আপোনালোকক ৰাতিহে দেখাম আৰু আমি মাৰ্কেটত যাম, ইয়াৰ পাছত বজাৰত যাম, কিবাকিবি চব্জি কিনিব ৰাখিছোঁ আৰু দেখিব তেতিয়া, চাই থাকিব ভিডিঅ'টো। অ'কে।
ওলাই আহিছোঁ বজাৰ কৰিবৰ কাৰণে এইটোৱে ৰাস্তা দেখিছে ডাউন 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 ইয়াত আপুনি ব্ৰেক মাৰিব লাগিব ভৰিত নহ'লে সেইটো ব্ৰেক আমি আকৌ আজি ৰাস্তা সকলে মনত ৰাখোঁ আহি আছোঁ এতিয়াও আহি থাকিম আৰু ৰাতি এপাক এতিয়া ফাৰ্ষ্ট গৈ পেলাই আমি মাংসটো কিনিব লাগিব মিটটো কিনি ল'ম তাৰপাছত আৰু বাকীখিনি বজাৰ কৰিম ইয়াত মানে আপোনাৰ ডাঙৰ ব্ৰইলাৰ পাবলৈ নাই চব সৰু সৰু পোৱালি ব্ৰইলাৰ নাথাকে তেনেকৈ ডাঙৰ চব সৰু সৰু কি খাবা আৰু ইয়াতে ব্ৰইলাৰ আছিলে অকণ ডাঙৰ দেখিলোঁ আৰু ইয়াৰ পৰা এটা লৈ লৈছোঁ আৰু